প্রথম গীত রেকর্ড করেছিল। Go ahead, don't look me. Asene
নাই কি কৰি থৈ গ'লি গুৰুজনাই কি কৰিলে ক'ব নোৱাৰো এই কথাবিলাক এনেকুৱা হৈ যায় কেতিয়াবা গুৰু শংকৰ চিনিছিল আই গতিৰাধিকাক গুৰুনানন্দৰ প্ৰিয়া গুৰু শংকৰ চিনিছিল আই গতিৰাধিকাক গুৰু শংকৰ চিনিছিল আই গতিৰাধিকাক গুৰুনানন্দৰ প্ৰিয়া মহাসতী জয় মোদী মহাসতী কাথনি আমার ভূমিরে কত তার হিয়া এইবিলাক তথ্যৰে আপোনালোকে ৰেকৰ্ড কৰক ভাল লাগিব আমি হেঁপাহেৰে আজি চৰাইদেউ জিলাভিত্তিক গতিৰাধিকা স্মৃতি চাৰণ এই অনুষ্ঠানত আমি বহু ধেমালি কৰি বা বহু কিবা কৰিছোঁ যুগৰ প্ৰজন্মৰ কাৰণে যুগৰ এখন হাত ৰাখি থৈ যাওঁ এতিয়া ভাল লাগিব আৰু কি তথ্য প্ৰযুক্তি সময় সুন্দৰভাৱে সততাৰে আগবাঢ়ি যাওঁ এতিয়া 4 লেনটো লাহে লাহে 8 লেন হ'ব এটা সময়ত উত্তৰ পূৰ্বাঞ্চলখন ব্যৱসায়িক হাব হ'ব ইয়াত টুৰিজিমৰ কিবা হ'ব যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ সেই সতী মহাসতীসকলক যাতে চিনি নোপোৱাকৈ নাথাকে এই নতুন প্ৰজন্মক সেইসকলক সেই মহানসকলক আত্মাসকলক শ্ৰদ্ধা কৰিবলৈ এটা হাত চাবলৈ বিচাৰিছোঁ এটা হাত মোক অলপ চুপ লাগে আমি আমাৰ অসমৰ হিয়াৰ আগতো গণশিল্পী যাৰ গীত শুনিলেই মাটি